हेलो एवरीवन आजिर भिडिओটো আপোনালোকে অকণ স্কিপ নকৰিব কিয়নো আজি মই এটা জেগালৈ যাবলৈ ওলাইছো মানে আমাৰ লখিমপুৰলৈ আহি আছে N2beauty salon গটিকে মই আজি দেখাবলৈ যাম মোৰ স্কিন আৰু চুলি আৰু মই সুধিব বিচাৰিম যে তেওঁ যে প্ৰেগনেন্সি হোৱাৰ পাছত যে এনেকৈ কোলা কোলা দাগ বহে মহিলাসকলৰ কিয় বহে বা কেনেকৈ ঠিক কৰিব পাৰি সেই বিষয়ে সুধিম আৰু লগতে চুলি ইমান হৰিছে লগতে চুলি পকা এই সমস্যাসমূহৰ বিষয়ে সুধিম আৰু মোৰ স্কিনৰ আৰু চুলি কি কৰো আপোনালোকক অলপমান দেখাম গটিকে বলক যাওঁ বহুত দেৰি হৈ গল মোৰ টাইম হৈ গল যোৱাৰ লৰা চলি পা ওলাওতে মানে একদম বহুত বেছি দেৰি হৈ গৈছে মিলাবই পৰা নাই এতিয়া যেনে তেনে ওলালো এতিয়া 10 মিনিটত পাবগে লাগিব গটিকে গৈ থাকো তাত কি হয় আপোনালোকক দেখাম আৰু এয়া দেখিছেনে তেওঁৰ ফটো লগাই থৈছে ইয়াতে আৰু আমি সকলোৱে এনেদৰে বহি আছো মানে ইয়াত প্ৰথমে ওয়েট কৰিব লাগিব আৰু তাৰ পিছত এয়া বেলেগ এটা ৰুমলৈ গলো ইয়াতে তেওঁ ধুনিয়াকৈ চোৱাচিতা কৰি আছে প্ৰতিগৰাকী মানুহক এনেদৰে এজনীকৈ আৰু আমাৰ ভাইগে চাক ধুনিয়াকৈ আঙুলি কামুৰি বহি আছে যেহেতু তেওঁক লগ কৰিবলৈ বহুত বেছি মানুহ আহিছে মানে আমি পিছবেলা সময়ত গৈছিলো তেতিয়াও মানুহ আছিল গটিকে ধৰিব পাৰি যে কিমান মানুহ আহিছিল আৰু এয়া এনেদৰে আগলৈ গৈ আছো পকাটো কোনো ৰিজন নহয় তোমাৰ চুলি বেয়া নহয় বুজিছেনে খালি কালাৰখিনি কৰি ল'লা যে তোমাৰ চুলি ছিগিছে মানে ইমান জট লাগে তোমাৰ মানে সেই কালাৰটো এটা প্ৰটিন কৰি দিবা প্ৰটিন কৰিলে তোমাৰ বাচ্চা থাকিলেও কোনো প্ৰব্লেম নাই প্ৰটিন কৰিলে তোমাৰ কিমান দিন হ'ল তাৰ এতিয়া 5 মাহ হৈ আছে তেতিয়াহ'লে ৰ'ব লাগিব 5 মাহত 1.5 বছৰমান ৰ'ব লাগিব 1.5 বছৰমান মানে তোমাৰ বুকুৰ পৰা কি আঁতৰত থাকিব পাৰিব লাগিব প্ৰটিনটো কৰি ল'বা তেতিয়া মানে ধৰা এইবোৰ চব প্ৰব্লেম চলিউশ্যন হয় দেই কাৰণ কালাৰ কৰাৰ কাৰণে তোমাৰ সমস্যাটো হৈছে কালাৰ মানে মই সৰু পৰাই কালাৰটো খুব ভাল লাগে মানে ময়ো আগতে খুব কৰিছিলোঁ কিন্তু এতিয়া মোৰ স্কিনত এনেকৈ আগতে নাছিলে প্ৰেগনেন্সি কিছুমান ঠিক নিচিনা বহুত সেইটো তোমাৰ হৰমনেল ইনবেলেঞ্চ বেবী আছে যে কি ডাঙৰ হৈ যাব চব অ'কে হৈ যাব দেই আপোনাক মই আগৰ পৰা চাই থাকোঁ বহুত বেছি ভাল লাগে আৰু ইয়ালৈ যেতিয়া আহিব বুলি শুনিলোঁ মানে মই ভাবিছোঁ আৰু কেতিয়া লগ পাম এক্সাইটমেণ্টটো বহুত বেছি হৈছে লগ পোৱাত বহুত বেছি ভাল লাগিলে আৰু মানে মহিলালৈকে বিশেষকৈ মানে মোৰ জানিব বিচাৰি থাকে যে এনেকৈ চুলি সৰা প্ৰব্লেমবিলাক মানে প্ৰেগনেন্সিৰ পাছত বহুত তেওঁলোকে আৰু লগতে স্কিনত মানে ধৰি লওক ক'লা ক'লা দাগ যায় সেই বিষয়ে মানে আপুনি অকণমান ক'বলৈ প্ৰেগনেন্সি হোৱাৰ আগমুহূৰ্তত এগৰাকী লেডীৰ হৰমনেল বহুত চেঞ্জিং হয় তোমাৰ বেবীটোক ফিডিং কৰিব পাৰে বেবীটোক মানে পেটত মানে তোমাৰ লবৰ জোখাৰে গোটেই হোল বডিটো চেঞ্জ হৈ যায় বুজিলানে পুৰা হোল বডি তোমাৰ হৰমনেল মানে চব চেঞ্জ হৈ যায় গতিকে সেই চেঞ্জিঙৰ সময়ত তোমাৰ চুলিত এফেক্ট হ'ব পাৰে স্কিনত এফেক্ট হ'ব পাৰে দাঁতত হ'ব পাৰে গতিকে এই ডাৰ্ক চাৰ্কল হ'ব পাৰে যিকোনো হ'ব পাৰে দাঁততো হ'ব পাৰে মানে তেজ ওলাব পাৰে দুৰ্বল হ'ব পাৰে তেনেকুৱা মানে সেইটো হৰমনেল ইনবেলেঞ্চিং হৰমনেল মানে এইটো মানে চেঞ্জ হোৱাৰ কাৰণে হয় বেবী হোৱাৰ পিছত তুমি বেবী ফিডিং কৰে কিবা কৰে গতিকে বেবী হোৱাৰ পিছতো তোমাৰ সেই যে আগৰ বেবী হোৱাৰ আগৰ বডিটো পাবলৈ মানে তোমাৰ যিটো খুব এটা বেলেঞ্চিং বডি আছিলে সেই বডিটো বেবী হোৱাৰ পাছত পাবলৈ আকৌ তোমাক এটা নিৰ্দিষ্ট টাইম লাগিব বুজিলা নাই সেই টাইমটো এই যে বেবী হোৱাৰ আগমুহূৰ্তত তোমাৰ এই পেচিং মেলাছমা যিটো মাৰ্কছ অফ প্ৰেগনেন্সি বুলি কয় এইটো যি পেচিং হয় হেয়াৰ ফল হয় কিবা হয় এইটো কণ্ট্ৰলিং হ'বলৈ বেবী হোৱাৰ পিছত এটলিষ্ট 2 বছৰমান লাগিছে তাৰমানে সেই বেলেঞ্চিংটো আনিবলৈ গতিকে ৰিজন সেইটোৱে মানে হৰমনেল ইনবেলেঞ্চ হৰমনেল আমি পূৰা চেঞ্জ হৈ যাওঁ আমাৰ চিন্তা কৰিবলগীয়া কথা নহয় সেইটো কাৰণে সেই সময়ত বোলে মোৰ ক'লা দাগ আহিছে মুখত ৰগৰি মেলি শেষ কৰি লাভ নাই কিন্তু হয় তুমি মানে কৰিব পাৰা খুব প্ৰফেচনেল এখন চেলুনত গ'লা তুমি খুব ধুনীয়াকৈ মাছাজ ল'বগৈ পাৰিলা তুমি মানে সেই সময়ত এনেকুৱা হয় তোমাৰ ভৰিলৈকে তোমাৰ উপহি যায় উপহে এনেকুৱা ভৰি উপহে হাত উপহে কঁকাল বিষ হয় কিবা হয় সেইটো মানে আমাৰ গোটেই বডিৰ চেঞ্জিং সেইটো কাৰণে আমাৰ এনেকুৱা ধৰণৰ হয় আৰু সেইটো আমি যদি নৰ্মেল আমি খোৱা বোৱা আকৌ অ'কে কৰিলোঁ তেতিয়াহ'লে সি আকৌ আগৰ পজিশ্যনত আহিছে সেইটো কাৰণে ইমান ভাবিব লগা কথা নহয় আমি মানে খুব ৰাছ দিওঁ কষ্ট দিওঁ ইৰিটিং কৰোঁ ষ্ট্ৰেছ লওঁ সেইটো কাৰণে কি হয় আমাৰ এনেকুৱা ধৰণৰ কণ্ডিশ্যনবোৰ মানে পিছলৈও থাকি যায় দুদিনৰ আগতে মই দেখিলোঁ আৰু মোৰ চুলি মানে সৰি নাইকিয়া হৈ গৈছে মই মানে ৰাতি মানে শুব পৰা নাই মানে ইমান চুলি হৈছিলে বিচনাখনত মানে চুলি হৈ গৈছে মই বাৰু গম পাইছোঁ আগতে মোৰ বেবী আছে বুলি গম পাওঁ কিবা চলিউশ্যন থাকিব পাৰে বা চলিউশ্যনটো তুমি মানে তেতিয়াও তুমি চলিউশ্যনটোত কি হয় অকল এণ্টি হেয়াৰ ফল ট্ৰিটমেণ্টেই ল'ব পাৰিবা এণ্টি হেয়াৰ ফল ট্ৰিটমেণ্টটো আমি যিটো বিধৰ পৰা মানে হাৰ্বেল গতিকে সেইটোত তোমাৰ কোনো ছাইড ইফেক্ট নাই সি কোনো কণ্ট্ৰলিং কৰি ৰাখিব
গতিকে মানে কি হয় এণ্টি হেয়াৰ ফল ট্ৰিটমেণ্টটো লৈ তুমি কণ্ট্ৰল কৰি দিব পাৰা আদাৰ তুমি কোনো কেমিকেল ল'ব নোৱাৰিবা কোনো প্ৰটিন ল'ব নোৱাৰিবা বেবী মানে ডাঙৰ নোহোৱালৈকে তুমি একো ল'ব নোৱাৰিবা হেয়াৰ ফল কণ্ট্ৰলিঙৰ কাৰণে হেয়াৰ ফল দিব পাৰা আৰু প্ৰফেচনেল চেম্পু মাস্ক মানে ষ্ট্ৰেছ হৈ থাকিব যে ষ্ট্ৰেছ হৈ থাকিলে তোমাৰ সঁচাকৈ ডিপলি আহি যাব ডিপলি আহিলে তোমাৰ হয়তো ঠিক নহ'ব পাৰে এটা নহয় মানে একো কৰিব নালাগে অ'কে ভাল লাগিলে অঁ আৰু তেওঁক লগ পাই বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেতো গম পালে যে ডেলিভাৰীৰ পাছত চুলি সৰা আৰু গালত কলা দাগ পৰা অথবা দাঁতৰ পৰা তেজ ওলোৱা এনেকুৱা ধৰণৰ কথাবোৰ নৰ্মেল হয় সময়ত সকলোবোৰ ঠিক হৈ যাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব